অসম চুক্তি আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল আৰু উচ্চতম ন্যায়ালয়ৰ নিৰৱচ্ছিন্ন তদাৰকত NRC কাম চলি আছে আৰু উচ্চতম ন্যায়ালয়ে নিৰৱচ্ছিন্নভাৱে তদাৰক কৰি থকাৰ কাৰণেহে আজি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ইমানখিনি আগবাঢ়িছে। প্ৰথম খচৰা প্ৰকাশ পালে, এতিয়া চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ দিন আহিছে। দিন দিছিলে 30 জুন, অৰ্থাৎ 31 মে'ৰ ভিতৰত ভেৰিফিকেশ্যনৰ পৰীক্ষা নিৰীক্ষা কাম শেষ কৰি 30 জুনত চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ কথা আছিল। আৰু এতিয়া এইখিনিতে আমি এটা কথা ক'বই লাগিব যে NRCৰ লগত জড়িত আমাৰ বিষয়া, শিক্ষক, কৰ্মচাৰীসকলে এটা জাতীয় দায়িত্ব হিচাপে কাম কৰি আছে, দিনে ৰাতিয়ে কষ্ট কৰিছে আৰু তাৰ কাৰণে কামখিনি ইমান আগবাঢ়িছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনত এই কাম চলি আছে। এতিয়া পৰীক্ষণৰ কাম 31 মে'ত শেষ কৰি 30 জুনত চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ সময় আছিল। এতিয়া NRCৰ মুখ্য সমন্বয়কে কৈছে যে বানপানীৰ কাৰণে 30 জুনত চূড়ান্ত খচৰা প্ৰকাশ কৰিব পৰা নাযাব। কিন্তু এই বিষয়টো যিহেতু উচ্চতম ন্যায়ালয়ে নিৰৱচ্ছিন্নভাৱে তদাৰক কৰি আছে আৰু 2 জুলাই তাৰিখে যিহেতু শুনানিৰ দিন আছে, গতিকে আমাৰ দৃঢ় বিশ্বাস আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে 2 জুলাই তাৰিখে উচ্চতম ন্যায়ালয়ে NRC উন্নীতকৰণৰ চূড়ান্ত খচৰা প্ৰকাশ কৰা সম্পৰ্কত এটা যথোচিত সিদ্ধান্ত গ্ৰহণ কৰিব। কাৰণ উচ্চতম ন্যায়ালয়ে সময়ে সময়ে তদাৰক কৰি থকাৰ কাৰণে বিষয়টো আগবাঢ়িছে। যিহেতু এটা বানপানীৰ কাৰণে সময়ৰ কথা আহি গ'ল, তো আমি বিশ্বাস কৰোঁ যে উচ্চতম ন্যায়ালয়ে 2 জুলাই তাৰিখে এই সম্পৰ্কত সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু এইখিনি সময়তে আমাৰ ক'বলগীয়া কথা এইটোৱেই যে এতিয়া ভেৰিফিকেশ্যনৰ কাম চূড়ান্ত পৰ্যায়ত আছে আৰু বিষয়া, শিক্ষক, কৰ্মচাৰীয়ে জাতীয় দায়িত্ব হিচাপে কাম কৰি আছে। কিন্তু একে সময়তে অবৈধ বাংলাদেশে ভুল তথ্যৰে নিজৰ নামটো NRCত অন্তৰ্ভুক্ত কৰিবলৈ উঠি পৰি লাগি আছে, ঠায়ে ঠায়ে গ্ৰেপ্তাৰ হৈছে, ধৰা পৰিছে। কিন্তু সেই ষড়যন্ত্ৰ এতিয়া অব্যাহত আছে। গতিকে আজিৰ এই সময়ত NRCৰ লগত জড়িত সকলো জিলাৰ উপায়ুক্ত আৰু এই কামৰ লগত জড়িত সকলো বিষয়া, শিক্ষক, কৰ্মচাৰীৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, তেখেতসকলে কোনো কাৰণত যাতে এজনো অবৈধ বাংলাদেশীৰ নাম উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ'ব নোৱাৰে, তাৰ কাৰণে সকলো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰে যেন, তাৰ বাবে তেখেতসকললৈ আমি আহ্বান জনাইছোঁ। কাৰণ অসমৰ খিলঞ্জীয়া মানুহৰ অন্যতম ৰক্ষা কৱচ হ'ব উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিৰ্ভৰ কৰিব একোজন বিষয়া, শিক্ষক, কৰ্মচাৰী, কলমৰ আচৰৰ ওপৰত, একোটা সিদ্ধান্তৰ ওপৰত। গতিকে কোনো কাৰণত যাতে এজন অবৈধ বিদেশী নাগৰিকৰ নাম, বাংলাদেশীৰ নাম যাতে উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিব নোৱাৰে, তাৰ কাৰণে সকলো জিলাৰ উপায়ুক্ত, ইয়াৰ লগত জড়িত বিষয়া, শিক্ষক, কৰ্মচাৰীক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।